নমস্কাৰ সকলোকে মোৰ চেনেললৈ মই পুৰবি আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? বৰ্তমান মই ভালেই আছোঁ, আশা কৰোঁ আপোনালোকৰো সকলোৱে ভাল। আৰু আজি আমি গৈ আছোঁ এফালে, আৰু ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ আপোনালোকক সকলোকে জনাম বাৰু, কিন্তু ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আমি আহি আচলতে য'ত আহি আছোঁ তাত মানে পাইছোঁহি আৰু অলপমান বাকী আপোনালোকক তাতে কৈ ক'ম আৰু হয়নে, আপোনালোকে গম হয়তো কিছুমান আইডিয়া কৰিব পাৰিছে যে আমি ক'ত আহি আছোঁ, আৰু তাত গৈ আপোনালোকক জনাইছোঁ ক'ত আমি আহি আছোঁ। চাই থাকিব ভিডিঅ'টো। এয়া আমি আহি পাই গ'লোহি কাঞ্চনজংঘা ডিব্ৰুগড়। আচলতে আমি এনেকৈ ওলাই যোৱা নাছিলোঁ আজি কেইবামাহো হ'ল বাৰু। তাৰপিছত ভাবিলোঁ যে সদায় ভাবোঁ যে আহিম, কিন্তু মই এডোখৰ ঠাইলৈ বাৰু আহিয়ে থাকোঁ। আৰু বিশেষকৈ আমি চয়নিকা যিহেতু অহা নাই ইয়ালৈ, সেইটো কাৰণে ভাবিলোঁ চয়নিকাক এপাক লৈ যাওঁ। আৰু ঘৰতে যিহেতু এইকেইদিন গা চা বেয়া, তেনেকৈ ঘৰতে থকা হৈছে, আৰু অলপমান মনটো ভাল লাগিব, ওলাই যাওঁ বুলি ভাবিলোঁ। তো তাকে আমি আহিছোঁ কাঞ্চনজংঘালৈ। আজি যিহেতু দেওবাৰ হয়, বহুত বেছি ভিৰ হয়। তাকে বাৰু চাওঁ, কিমান খোৱাটোতো সম্ভৱ নহয়, তাকে আমি পাতি গৈ আছোঁ যে ইয়াত খাব নোৱাৰি, বেলেগতে খাব লাগিব, কিন্তু আমি ইয়াত এনেপাক সোমাই যাওঁ যিহেতু ইয়ালৈকে আহিছোঁ। তো তাকে আমি গৈ আছোঁ তালৈ, আৰু আপোনালোকক অলপ চলপ যিমান পাৰোঁ দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। অঁ তোৰ বহুত সময় লাগে, একদম কিনাৰত নাযাবি দেই, মোৰ বহুত ভয়ে লাগে। আজি মানুহ বহুত ভিৰ দেই, দেওবাৰ হয়। ইয়াত উঠো নি? কি কৈছা? কি হ'ল তাত আছে যে চিলড্ৰেন হ'বলৈ কথা আছে নেকি? हम लोग 7 बजे गए ही था। এয়াই হ'ল কাঞ্চনজংঘা হয়নে? এইখিনি আহি পিনে বোলো 30 টকা টিকেট কাটিব লাগে। কি হ'ল? চালোঁ নহয়। অঁ এনেই ৰিকুৱেষ্ট থ'ব লাগে হয়নে? ভাল লাগে। ফটো মাৰি হ'ল? এইখনত কি দিয়া কেনি যোৱা এখনলৈ? ক'ত যোৱা এখনলৈ? ভাল লাগিছে ষ্টাইলৰ কাৰণে, ষ্টাইলসকলৰ বাবে আজিৰ কাৰণে ষ্টাইল হৈ গৈছে। দেখি জখলাত কাৰোবাৰ উঠিব মন গৈছে। বহুত গধুৰ হয়।
এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ যিহেতু ইয়াত খানাটো আমি ইয়াত খোৱাৰ সিদ্ধান্ত মানে নল'লোঁ আৰু ইয়াত যিহেতু বহুত ভিৰ হয় খাম বুলি ইয়াত ভাবিছিলোঁ আৰু কিবা এটা আৰু ইয়াত বহুত ভিৰ হোৱাৰ কাৰণে আমি নহ'ব বহুত দেৰি হৈ যাব আৰু ইয়াতে আমি বহুত দেৰি ৰ'লোঁ বাৰু চালোঁ মেলিলোঁ ফুৰিলোঁ হৈ গ'ল আৰু এতিয়া আমি যাওঁ বাহিৰত পেট পূজা কৰিবলৈ ক'ত যাওঁ দেখাই দিম বাৰু নামঘৰ মণিপুৰৰ অঁ এখন শৰাই আৰু এখন থাপনা এইখন শৰাই নেকি এইখন থাপনা ইফালে অঁ ইফালে অঁ সেই ফুলখিনি বহুত ধুনীয়া লাগিছে অঁ এয়া আমি আহি পাই গ'লোহি খানা খাবৰ কাৰণে বগীবিল ইক' ৰিজৰ্ট আৰু মই ইয়াত প্ৰথমবাৰৰ কাৰণে আহিছোঁ প্ৰথম সোমাই মোৰ বিৰাট ভাল লাগিলে প্ৰথম কথা আৰু চয়নিকাই মই দুইজনে পাতিছোঁ যে প্ৰথম আমি ৰিজৰ্টখন এক পাক ঘূৰি লওঁ যিহেতু সোমাই ইমান ভাল লাগিলে আৰু চাৰিওফালে চকু গৈছে ইফালে যাওঁনে সিফালে যাওঁনে তো এইবিলাক ফুল ফুলখিনি ইমান ধুনীয়া লাগিছে ন বিভিন্ন ধৰণৰ ইমান ধুনীয়াকৈ ৰাখিছে ভাল লাগিছে আৰু মই যিহেতু ফুল বেছি ভাল পাওঁ ফুলৰ প্ৰতি মোৰ মানে কিবা এটা কানেকশ্যন মানে ফুল দেখিলে বুলি ক'লে মই মানুহজনী আৰু নক'ব আৰু ইমান বাকী যিখিনি কথা পিছে পৰা বাৰু পাতি থাকিম আমি ৰিজৰ্টখন একবাৰ ঘূৰি হ'বলৈ চ' এনেকৈ ফটো মাৰিবলৈ প'ষ্ট দিলে মাৰি আছোঁ ৰ মই ধুনীয়া বস্তু দেখা নিছোঁ ধুনীয়া ফুল ইয়াত মই ফাৰ্ষ্ট টাইম আহিছোঁ আজি এইফালে ভাইটিয়ে চাই আছে বৰ ধুনীয়া চৰাই এজনী ইমান ধুনীয়াকৈ ৰাখিছে আৰু সি কৈ আছে ইষ্টাম খাবলৈ একো নানিলোঁ খুৱাব পাৰিলোহেঁতেন তো মোৰতো ভয় লাগে বাৰু তথাপিতো মই ওচৰলৈ গৈছোঁ ইয়াত আচলতে সৰু ল'ৰা ছোৱালী আহিও খুব ভাল পাব দেই কাৰণ সিহঁতে এইবিলাক যিটো বস্তু মানে সৰু ল'ৰা ছোৱালী ভাল পায় সকলোখিনি এখন ৰিজৰ্টত আছে আৰু মই খুব বেছি মই মিছ কৰিছোঁ চুনু দাদুক আৰু দাদুৱে খুব বেছি ভাল পায় সেইটো কাৰণে তাৰ কাৰণে আচলতে বেয়া লাগিছে আৰু এদিন তাকো বাৰু আনিব লাগিব তো আজি মই যিহেতু প্ৰথমবাৰ সোমাইছোঁ চাই ল'লোঁ নেক্সট বাৰ আকৌ মই এবাৰ এদিন আনিম তেনে ব'লক আৰু চাই লওঁ চয়নিকাইতো মাতিয়ে আছে আহক আহক বুলি তাই খুব ভাল পাইছে আপ চুকু 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 চয়নিকা মই দুইজনী আচলতে চোৱাতহে লাগিছোঁ প্ৰথমতে আৰু তাইও ভাল যিহেতু ভাল পাইছে বহুত আহি তাই কৈছে বিৰাট ভাল লাগিলে কাঞ্চনজংঘাত সোমালোঁ কিন্তু তাতো ভাল লাগিলে তথাপিতো কিন্তু খুব ভাল লাগিলে একদম মানে যিটো ইমান গৰম কিবা ঠাণ্ডা একদম ভাল এটা পৰিৱেশ আৰু গৰমত এনেকুৱা এটা পৰিৱেশত থাকি ভাল লাগে গছ গছনিৰ মাজত তাইও কৈ আছে আৰু ময়ো বাৰু তেনেকৈ ভাল পাওঁ বাকী আৰু দেখাবলৈ আছিলে দেই ৰিজৰ্টখনত আৰু এটা ছাইডে আছিলে এইবিলাক ব'ৰ্ড কিবাকিবি পানীত মানে আছিলে আৰু চাংঘৰ কিছুমানো আছিলে দেখাবলৈ কিন্তু ইমান এটা সময়ো নহ'ল আৰু সন্ধিয়া হৈ আহিলে তো মানে ভিডিঅ' কৰিবলৈ অলপ অসুবিধা হ'ল সেইটো কাৰণে ইমান ভালদৰে কৰা নহ'ল এদিন মানে ভালদৰে যাম আৰু ভালদৰে আপোনালোককো আমি এদিন দেখাম হঠাৎ যিহেতু এদিন প্ৰথমতে আজি আমি সোমাই দিলোঁ প্ৰথম সেইটো কাৰণে ভবা নাছিলোঁ যে মানে আমি ভাল লগা বস্তুখিনি তাত পাই যাম আৰু হঠাৎ ভাল লগা হৈ গ'ল আৰু ভিডিঅ' কৰিবলৈ বৰ এটা সুবিধা নহ'ল আন্ধাৰ হৈ আহিছে যিহেতু আৰু খাবৰ কাৰণে তেওঁলোকে অৰ্ডাৰ দিয়াতে লাগিছে আৰু আমি দুজনী আৰু অলপমান ময়ো জলনাত জ্বলি লৈছোঁ তো তাকে বাকী ভিডিঅ'টো চাই যাওক আপোনালোকে স্কিপ নকৰাকৈ বাকী এইফালে মোক পূৰা চিঞৰি আছে অৰ্ডাৰ কি খাবা কোৱাহি আৰু মই তাত ক'বলৈ গৈ আছোঁ অৰ্ডাৰটো দি লওঁ তাৰপিছত আৰু কথা পাতি আছোঁ আপোনালোকৰ লগত এতিয়া আপোনালোকে দেখিলে আমি বগীবিল গ'লোঁ কাঞ্চনজংঘালৈ গ'লোঁ বগীবিল কাঞ্চনজংঘালৈ গ'লোঁ আৰু তাতে আমি অলপমান ফটো চটো মাৰিলোঁ তাতে অলপ ইফালে গ'লোঁ আৰু তাত ইমানেই ভিৰ আছিলে যিহেতু আজি দেওবাৰ হয় সেইটো কাৰণে তাত খোৱাটো নহ'ব আৰু আমি
সেইটো কাৰণে বগীবিল ইক' ৰিজৰ্টলৈ আহিলোঁ আৰু ইয়াত আমি প্ৰথমবাৰ কাৰণে আহিছোঁ কিন্তু বিশেষকৈ খানাটোৰ কথা বাৰু মই পিছতে ক'ম যিহেতু খানাটো এতিয়ালৈকে খোৱা নাই অৰ্ডাৰটো দিছোঁহে আৰু প্ৰথম সোমাই মোৰ বিৰাট ভাল লাগিলে পৰিৱেশটো ইমান ধুনীয়া মানে আপোনালোকে দেখিছেই নহয় আৰু তো সেইটো কাৰণে মোৰ বেছি ভাল লাগিলে পৰিৱেশটো আৰু বাকীখিনি খোৱাৰ কেনেকুৱা কি হয় বাকী আপোনালোকক মই জনাম বাৰু এইখিনি আৰু মই এটা কথা আপোনালোকে এইটো কথাই কওঁ যে আপোনালোকে যোনে অহা নাই ইয়ালৈ আপোনালোকে আহিব সঁচাকৈ বিৰাটেই ধুনীয়া পৰিৱেশটো মোক খুব ভাল লাগিলে এইফালে চয়নিকা কেনেকুৱা লাগিলে ধুনীয়া ন পৰিৱেশটো অঁ চয়নিকা এতিয়া পূৰা মানে খাই আছে তাই চকু পাই খাই আছে আৰু আমি কি কয় অঁ ভোক লাগিছে সেইটো কাৰণে খাই আছে তো বাকী খানা কি আমি অৰ্ডাৰ দিছোঁ সেইবিলাক আপোনালোকক দেখাই থাকিম হয় নাই চয়নিকা তো কি আছিলে চয়নিকি কি ক'ব লৈছিলোঁ বাহিৰত ফোন এটা আহিলে পাহৰি থাকিলোঁ হেৰি এইটো কি কয় খানা অৰ্ডাৰ দিছোঁ কি হয় আপোনালোকক গোটেই দেখাই থাকিম বাৰু বাকী আমি আহি থাকিলেও অহাটো ভিডিঅ' মই অলপ চলপ কৰিছোঁ যেনেকৈ আপোনালোকক মই অলৰেডি দেখাইছোঁ আপোনালোকে চাইছে আৰু বাকী পৰা আমি যাম আৰু অলপমান দেৰি খানা খাই মেলি যাম ওলাম ইয়াৰ পৰা আৰু ঘৰতে খুব সোমাই মেলি দুইজনী যিহেতু চয়নিকা মই আছোঁতো ক'ব লৈছিলোঁ আৰু এনেকৈ ওলাই যোৱা নাই বিশেষকৈ মই এখন দুখন বিয়া খাইছোঁ যদিও চয়নিকাই মানে কি কয় গাঁৱৰ ওচৰৰ কিছুমান খাবলৈ পাইছে বিয়া তথাপিতো এনেকৈ ওলাই আহিবলৈ মানে পটকনে সময়ো আমাৰ মিলা নাছিলে যিহেতু ঘৰৰ মাৰো অকণমান অসুখ হৈছিলে তাইৰো গা বেয়া হৈছিলে তো তেনেকৈ এতিয়া আমি ভাবিলোঁ যে নাই এদিন আমি প্লেনিং কৰিকৈ আজি হঠাৎ গুচি আহিলোঁ আৰু বিয়াতে ভাল লাগিছে ওলাই আহি আৰু সেই সদায় গাড়ীত গৈ থাকোঁ আমি ক'লোঁ যে নাই আজি আমি বাইকত যাওঁ গোটেইকেইটা বাইকতে ওলালোঁ আৰু বাইকতে আহিছোঁ বাইকত আহি থাকিলে আচলতে ভিডিঅ' কৰিবলৈ ছোৱালী মানুহৰ বৰ অসুবিধা হয় ল'ৰা হ'লে বা বেলেগ কথা তো সেয়াই আৰু বাকী দেখাই দিম আপোনালোকক চাইড কপিটো ডিছক্ৰাইব নকৰাকৈ দেই একদম খোৱাতে লাগিছে আপ চিধা এয়া মোৰ আহি গ'ল চয়নিকা খা আকৌ হ'ব নেকি নকৰিলেও হ'ব মজা খাই চাবা অকণমান খোৱা লোৱা আকৌতো গৈছা ন অকণমান টেষ্ট কৰি হ'ব কেনেকুৱা হ'ব বাকী আমি খাই বৈ আজৰি আৰু ভিডিঅ' কৰিবলৈ মই পাহৰি থাকিলোঁ যিটো মোৰ মানে বহুত বেয়া স্বভাৱ মই ভিডিঅ' কৰিবলৈ পাহৰি যাওঁ মানে মাজে মাজে পাহৰি থাকোঁ মানে কি নাজানো পাহৰি থাকোঁ আৰু খং উঠি যায় নিজৰ প্ৰতি কেতিয়াবা তো বাকী খালি প্লেটবিলাকে আপোনালোকক দেখাইছোঁ আৰু বেয়া নাপাব চয়নিকাই খালে বাটাৰ চিকেন যিটো তাই গাহৰি নাখায় আমি গাহৰি বাঁহ গাজৰ লগত বইল আৰু গাহৰি ফ্ৰাই আমি তেনেকৈ খালোঁ আৰু যিহেতু মোৰ ফেভৰেট হয় মোৰ বাহিৰত মানে ওলাই গ'লে গাহৰি নাখালে মোৰ মানে একদম কিবা লাগে মানে যেন মই মানে আধৰুৱা এটা অনুভৱ তো আমি খাই বৈ আজৰি এতিয়া আমি ঘৰা ঘূৰি যাবলৈ ল'লোঁ বাকী এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ'ত নতুন তেওঁলোকে সকলোৱে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু যিসকলে অলৰেডি কৰিছে তেওঁলোকলৈ বহুত 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 বেছি ধন্যবাদ আৰু এনেকৈ আপোনালোকে মৰম চেনেহ যাচি যাব ভাল লাগিব মোৰো আৰু যথেষ্ট আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিছে তো তাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ আৰু আজিলৈ আহোঁ আকৌ অন্য এটি ভিডিঅ'ৰ সৈতে মই পুৰবিয়ে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ আজিলৈ বাই বাই